হেল্ল' গাইছ, চাওক মই নিয়াজক স্কুলত লৈ আহিছোঁ। আজি অলপমান জল্দি আহিছোঁ। চাওক এটা ষ্টুডেণ্ট অহা নাই অসমলৈকে। এয়া হ'ল নিয়াজৰ স্কুল। এইটো এটা ফুল গছ, এটা হ'ল কৰিডৰ। এয়া নিয়াজ অলপ ভিডিঅ' কৰি আছে। এটা হ'ল নিয়াজৰ আন্টি। হা, কোন ক্লাছত আপুনি? অঁ, প্লে গ্ৰুপত। বিট এয়া চাওক, নিয়াজে ৰুমত যাই আছে। আপোনাহঁতক দেখাম নিয়াজৰ ৰুম কোনটা আজি। চব 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 দেখি থাকক আপুনিহঁতে। এয়া চাওক, স্কুলৰ যিমান জাবৰ জোঁথৰ আছে ইয়াতে চাফা চাফা কৰি খানা ইয়াতে জমা কৰি জুই লগাই দিয়ে। এয়া এইবিলাক ধোঁৱা উৰি আছে। দেখ পাইছোঁ বেটাক লৈ। এইটো আমাৰ নিয়াজবাৰ ক্লাছ নাৰ্চাৰী সেকশন বি। কাৰেণ্ট নাই, সেইকাৰণে আন্ধাৰ হৈ আছে। এয়া চাওক, এয়া চাওক মোৰ নিয়াজবাৰ এটা ক্লাছৰুম।